বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রায় ইতিমধ্যে আগুয়াই আহিছে। আমি মঞ্চের চাৰিওফালে শোভাযাত্ৰাৰ অংশগ্ৰহণ দলসমূহে এখন ঘোঁৰাত সকলো যাতে সহযোগিতা আগবঢ়ায় তাৰ বাবে সদাশয় বিনীত ৰাইজক অনুৰোধ জনাইছোঁ। উপস্থিত হয়েছে আজি জনপ্রিয় অভিনেত্রী ঋদ্ধি দাস ইতিমধ্যেই বিশেষ বাহানত আমার মাজুলী আহি আছে। আমি সাংস্কৃতিক দলসমূহ যাতে মঞ্চৰ চাৰিওফালে সকলোৱে সহযোগিতা আগবঢ়ায় তাৰ বাবে সদায় বহুতখিনি ৰাইজৰ অনুৰোধ জনাইছোঁ। এই হ'ল লোককলাৰ বৰ্ণাঢ্য সংস্কৃতি যাক আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰোৱাই আপোনালোকৰ বাবে ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা সাংস্কৃতিক দল আমি সকলোকে কলাকুশলী লগতে সাংস্কৃতিক দল লগতে প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। রাখব আমি সকলে রাইজক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমি মঞ্চৰ আমি তেখেতসকলক মঞ্চৰ সন্মুখলৈ আগবাঢ়ি অহা এই আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ। আপোনালোকে বস্তু মুকলি কৰি দিয়ক। Limaras welcome. আৰু ৭ বিহুৱে ২০১৯ বৰ্ষত কতগুলি পদক্ষেপ লৈছোঁ। বিভিন্নজন ব্যক্তি ৰাইজ সকলোৱে ৭ দিনৰ নতুন মুকলি কৰি সকলোৱে ধুনীয়া কৰি তুলিছে। আমি সকলোৱে ৰাইজক ধন্যবাদ জনাই লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াবৰ বাবে